অত্যাচাৰ চলাই যেন দিন দুপৰতে মৰেল পুলিচ আমি সমাজৰ ব্যক্তিসকলে এই বিষয়ে জ্ঞাতই নহয় এয়া চাওক সকলো থকা সত্ত্বেও কেনেদৰে এজন লোকৰ ওপৰত এনেদৰে প্ৰহাৰ কৰি আছে এই ল'ৰাজনে গুণ্ডামিবোৰ দেখি দেখি মোৰ ধৈৰ্য নোহোৱা হৈ গৈছে তৌ যে নলগা জেংবোৰত লাগি থাক আৰু হ'ব দে গৈ আছো মই তই ৰৈ থাক ছাৰ মোৰ মোবাইলটো সেই গুণ্ডাজনৰ হাতৰ পৰা আনি দিয়াৰ ব্যৱস্থা কৰক প্লিজ আচ্ছা কথা সেইটোহে আমাৰ ছাৰ যেতিয়া আহে কথাখিনি ছাৰক জনাই দিবি ছাৰ বিৰাট ভাল মানুহ সহায় কৰিব ছাৰ কেতিয়া আহিব আহিয়ে আছে ছাৰ প্ৰায় আহিব সময় হৈছে ছাৰ বহা ৰাভা কামখিনি কৰিছা নহয় কৰছোং ছাৰ একদম চিজিল লগাই দিছোং তোক যে মই প্ৰায় গুণ্ডাটোৰ কথা কৈ থাকোঁ এই মানুহজনে সেইজন মানে তোৰ মোবাইলটো ইজনে কাঢ়ি নিছিলে ছাৰ মোৰ ভয় লাগিছে ভয় কিয় ভয় কৰিব লাগে ভয় কৰিব নাংগে আমাৰ ছাৰ বিৰাট ভাল মানুহ বহুত খোলা খুলি মানুহ টেনচন কৰিব নাংগে দে একবাৰ কথা পাতিয়া বলা May I come in, sir? Sir. Huh? Yes, come in. Thank you, sir. আচলতে যোৱাকালি It's okay. তোমাক তোমাৰ সাহসিকতাৰ বাবে ধন্যবাদ জনাইছো আচলতে বৰ্তমান সময়ত তোমালোকৰ নিচিনা যুৱ প্ৰজন্মৰ অত্যন্ত প্ৰয়োজন আছে বাৰু আজি তুমি তোমাৰ মোবাইলটো লৈ যোৱা আজি বিশেষ কাম থকা হেতুকে তোমালোকক মই সময় দিব নোৱাৰিম যদি তুমি বেয়া নোপোৱা এদিন মাজতে সময় উলিয়াই মোক এটা ফোন কৰিবা মই নিশ্চয় তোমাক লগ কৰিম ঠিক আছে স্যাৰ সেদিনা ল'ৰাকেইজন ড্ৰাগছ আসক্ত আছিল আচলতে সিহঁতে
আবে আহিয়েই নাপালে বে এই ল ফোন কৰ না কেলা তাৰ কি হৈ গৈছে ৰে ইমান দেৰি আহি পোৱা নাই যে মাল পঠাই দিয়া হৈছে তই ফেচ না সেইটো বাৰু বুজিলোঁ কিন্তু সেই যে নিৰীহ দোকানীজন সৰি ছাৰ তুমি যদি বেয়া নোপোৱা ছাৰ বুলি নকৈ নিয়ৰ বুলি মাতিলে বেছি ভাল পাম আকৌ লগ পাম বাই ওকে বাই
ঐ মায়ে যিমান মাৰিব লাগে সিমান মাৰলোঙে এহঁতক কি কৰা যায় তো আইডিয়া হে হে পাইছা এতিয়া মৰণ নহা কবিনে নক ক ক ক ক কম ছাৰ সেইদিনা আপুনি স্নিগ্ধাক এৰি থৈ যোৱাৰ পিছত এই জলদি আনা अरे बोल হেল্ল' গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ আহিছে আমাৰ এই চেনেলত আপোনালোকে প্লিজ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি যায় আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আমি আপলোড কৰি আছোঁ আৰু আপোনালোকৰ ছাপোৰ্ট পালে নিশ্চয় আমি কাম কৰিবলৈ প্ৰেৰণা পাম আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই